Good morning, student. Morning, sir. Morning. পিছে তোমালোকৰ কাষত বাল্য বিবাহৰ কেছ ওলাইছে নে নাই? ওলাইছে মানে স্যার ওলাইছে আমাৰ কাষত নহয় আমাৰ ঘৰৰে আমাৰ মা আৰু দেউতাৰে বাল্য বিবাহৰ কেছ ওলাইছে। কি কোৱা তোমালোকৰ মাৰ আৰু দেউতাৰে বাল্য বিবাহৰ কেছ ওলাইছে? এতিয়া ঘৰত আছে নে নাই? স্যার আছে কিন্তু আমাৰ মাহঁত ঘৰতে আছে কিন্তু আমাৰ মাহঁতৰ এটা কথা আমাৰ মাহঁতৰ আজিৰ পৰা 60 বছৰ আগতে বাল্য বিবাহ হৈছে গতিকে ইমান এটা প্ৰভাৱ নপৰিব কিজানি আৰু বিশেষকে আমাৰ মাহঁতৰ ৰেজিষ্টাৰ পৰা কোনো কথা হোৱা নাছিল গতিকে চৰকাৰে গম নাপাব কিজানি আমাৰ মাহঁতৰ যে বাল্য বিবাহ যদি ওচৰৰ মানুহ নকয়। পিছে বাল্য বিবাহৰ ওপৰত এটি গানকে কৈ দিয়া ক্লাছটো আৰম্ভণিতে। বৰষা পথাৰতো পুনিতি ৰহে থৈ আজিকালি পলাই নাযাবি 18 বছৰ নোহোৱাকৈ ঐ মামাই আছে বাটত ৰৈ জেলত ভৰাই থবলৈ বৰষা পথাৰতো পুনিতি ৰহে থৈ আজিকালি পলাই নাযাবি 18 বছৰ নোহোৱাকৈ। ধুনীয়া দে ধুনীয়া হৈছে গানটো। থেংক ইউ ছাৰ থেংক ইউ এই ইউটিউবাৰ ডিম্পু বৰুৱায়ো বাল্য বিবাহ কৰাইছিল নেকি? কৰাইছিল ছাৰ কৰাইছিল ইউটিউবাৰ ডিম্পু বৰুৱা বাল্য বিবাহ কৰাইছিল যেতিয়া ছাৰ ডিম্পু বৰুৱাৰ 10 বছৰ নে 12 বছৰ সেই তেতিয়া ৰং খেলি আছিল ৰং খেলি থাকোঁতে কাষৰ 6 বছৰীয়া ছোৱালী এটাক সি সেন্দুৰ দিছিল তেতিয়া সি বাল্য বিবাহ কৰাইছিল গতিকে ইউটিউবাৰ ডিম্পু বৰুৱাৰো জেল হ'ব। কি কোৱা ইউটিউবাৰ ডিম্পু বৰুৱাৰো জেল হ'ব? গতিকে মই আগবাঢ়িছোঁ এইবাৰৰ তৃতীয়টো প্ৰশ্নটোলৈ। যিকোনো এবিধ খোৱা বস্তুৰ নাম কোৱা যিটো বস্তু উল্টাই দিলেও একে হয় চিধাই থাকিলেও একেই হয়। কি বস্তু হ'ব পাৰে উল্টাই দিলেও একে হয় চিধাই থাকিলেও একে হয়? দা পটাপট কোৱা ক্লাছ শেষ হ'বৰ হৈছে পটাপট ভাবি লোৱা। ছাৰ আপুনিও যে কি প্ৰশ্ন কৰে মাথা গৰম কৰি দিবহে। ভাবি লোৱা ভাবাচোন ভাবা কষ্টৰ ফল সদায় মিঠা পাৰিবা। ছাৰ পাইছো উত্তৰটো মমো কৈছিলো নে ভাবিলে পাৰিবা কষ্টৰ ফল সদায় মিঠা গতিকে থেংক ইউ উত্তৰটো ক'ব পৰা কাৰণে ক্লাছটো ছুটি বাই গুড বাই টাটা। কলিকতা বোম্বাই।